guys, good morning, welcome to my King Assam YouTube channel. আৰু বহুত দিনৰ মূৰত মানে বহুত দিন নহয় 2 দিনমান পিছত আৰু আহি গেলো আৰু আজি 2 ডিসেম্বৰ আমাৰ মামুৰ টিকলিৰ বাৰ্থডে তাৰে উপলক্ষে পূজা পাতব মানে নাৰায়ণ পূজা আমাৰ ৰুমতে পাতিম আৰু এতিয়া আছো যাইনে ৰুম চুম সাফা কৰি থৈলো আহি কিনে এতিয়া ওপৰত ছাতত ইনকে আছো মানে কাপোৰ ধুবা লাগা আছে বহুত এই না প্ৰগ্ৰামৰ কাপোৰ মই ধুৱাই নাই এফালে এইটো আছে এইটো মছলা সব আৰু এফালে আছে বাবাই কাপোৰ ধুই কিনে তাৰো সেই মানে সবে প্ৰগ্ৰাম গৈছে না সব লেট্ৰা হৈছে কালি পৰহি ইনকে সদায় ডেইলি প্ৰগ্ৰাম চলি আছে লেট্ৰা হৈছে কাপোৰ চাপোৰ ধুই আছে যেহেতু পূজা সবে অলপমান সেই কাপোৰ ধুবা লাগিব আৰু মানে ধোৱা কাপোৰ পিন্ধিব লাগিব পূজা উপলক্ষে নহ'লে আৰু ইয়াতে সব জিটি কৰি দিব আৰু আমাৰ এতিয়া মদঘৰীয়া তাতে মেলা চলি আছে মানে মেলা চলা নাই মেলা আৰম্ভ হ'ব তাতে এই ডাঙৰ ডাঙৰ যি চকৰি থাকে এই ৰাস্তাত আছে এটা যি চকৰি এইগিলা এইটো চকৰি আপোনাৰ এনেকৈ ডাঙৰ ডাঙৰ আছে আৰু এফালে ডাঙৰ মেইন চকৰি এইগিলান যে চকৰি আছে চকৰিগিলান কেনেকৈ ফিট কৰে বা কি হিচাপত ফিট কৰে এইগিলান দেখা নাই তাতে যাই কিনে আগে চাম কেনেকৈ ফিট কৰে আপোনালোককো দেখাম কেনেকৈ ফিট কৰে বা কেনেকৈ কি আছে তাতে এইগিলান দেখাম এতিয়া বেছি দেৰি নকৰোঁ আৰু পূজাৰ বহুত কাম আছে তেলত যাওঁ যাই কিনে অলপ কাম চাম কৰোঁ কৰি কিনে তাকে যাম একবাৰ চকৰি দেখাবা আৰু নাৰায়ণ পূজা যিহেতু তিনিমূলি পূজাত মানুহ আহে বা কি কৰোঁ পুৰা দেখাম ভিডিঅ'টো চাই থাকক শেষলৈকে ৰাতি আৰু কিবা কিবি হ'ব আৰু এফালে প্ৰায় অলপ আন্ধাৰ হ'ব অৱস্থা এফালে গা চা ধুই আহিলোঁ মানে আগতে কাম আছিল কাম চাম কৰিলোঁ আৰু কি জোকাল চোকাল হৈছে এইবিলাক দেখাব যিহেতু নাৰায়ণ পূজা দেখাব এফালে চব্জি তব্জি কাটি আছে আৰু এফালে পুৰা পূজা ৰেডি কৰা হৈছে মানে চব জগাল চগাল কৰা হৈছে এফালে ফল চল কাটি আছে আৰু অলপ পিছতে পূজাত বহিব অলপ আমি এনেকৈ ওলাইছোঁ মই কৈছিলোঁ না ডাঙৰ ডাঙৰ চেৰ কি কেনেকৈ বনায় বা কেনেকৈ হেৰি কৰে ডাঙৰ চেৰ কিন্তু লাগেই মই সেইকাৰণে দেখাম এতিয়া মই বেছি দূৰ নহয় থাকে যাই আছোঁ ওচৰতে পালোৱে এইটো মেইন ৰাস্তা পাই অলপমান আমি আহি পালোঁ এফালে ডাঙৰ চিটকেটো ফিট কৰি আছে মানে ঘূৰে ঘূৰে এই এটা মানুহ উঠছি এটা নহয় দুটা উঠছি আৰু এফালে তলত আছে এফালে এনেকৈ ফিট কৰি আছে লাইট দিলে একদম মজা লগা হ'ব সেইটো আছে এইটো ঘূৰে যে আৰু এইগিলান বস্তু আৰু কিছুমান আছে বস্তু ইয়াতে লাইটটো দিয়ে ভাল হৈছে বস্তু আছে বাহ ওইখানে গাড়ী এখানো যে তাতে উঠি দি সেই কৰে আৰু এফালে এখন ৰেলখন আছে ৰেলখন কয় দি হ'ব না এনেকৈ উল্টা বাক ৰেল আছে এইটো কাৰ্যালয়টো খোলাই নাই এইটো থিয়েটাৰৰ কাৰ্যালয় বান্ধাই আছে আৰু এইটো চাইডে এনেকৈ ফিটিং এইটো আৰু এটা লৈ গ'ল চেৰি সেইটো ফিটিং কৰি আছে এনেকৈ বেছি আৰু আছে যেতিয়াই আৰম্ভ হ'ব তেতিয়াই দেখাম একবাৰ আৰু এতিয়া নাই একবাৰ দেখাই গ'লোঁ আৰু এইটো চাইডে আছে ধুলনিৰ দৰে যে থাকে সেই আৰু এইটো চাইডৰ পৰা যাওঁ আৰু ঘৰত পূজা যিহেতু কাম চাম আছে এতিয়া ডাইৰেক্ট আৰু অলপমান দোকানত ৰখি কিনে ডাইৰেক্ট আৰু ঘৰত গেলি যাম আৰু এইটো চাইডে এনেকৈ একপাক ঘূৰিব ৰেল এই পিছে দি দিছে এফালে চলি আছে মন্দিৰৰ পূজা যিহেতু আমাৰ ইয়াত মঙলবাৰ আজি হনুমানৰ সেই মন্দিৰটো লাইটটো আছে তাৰ ভালকৈ সেই কৰা নাই মদঘৰীয়াতে আছে আমাৰ সেইটো দুৰ্গা মন্দিৰ আৰু এইটো এই মন্দিৰ এফালে আছে শিৱ ভিতৰত দিন আছে শিৱ বাহিৰত দিন হনুমান সেয়া চেয়া কৰি যাওঁ যিহেতু গা চা ধুই আছোঁ পিছত আপোনালোকে আহিব কেতিয়াবা এইটো মন্দিৰ এফালে মই গৈছিলোঁ গাখীৰ ঠাণ্ডা পুৰণকৈ খেলিলোঁ এটা খাৰে আনিব লাগিছিল খাৰে পালোঁ এতিয়া আৰু যাইছোঁ আজিতো আমাৰ বাৰ্থডে চাওঁ বাৰ্থডে গান চাওঁ আৰু এতিয়া আমি ইয়াতে ফুলাম বেলুন লাইটটো দে একটু অঁ হৈ গৈছে কি কালাৰ হ'ব পিংক আমি বেলুনটো ফুলে লওঁ
মই বোলে দি আছোঁ এতিয়া মানে যাই আছোঁ মনত আৰু মই হ'লে যাই আছোঁ আমি কেক আনিবা যিহেতু বাৰ্থডে এটা কেক দিব লাগবই তাতে বেলুন ফুলিলা না এতিয়া কেকটো আগতে লৈ আহোঁ তাৰপিছত আৰু বেলুন ফুলা নাই কিনে আৰু কেকটো আছে হাতীগড় চাৰিআলি পাৰ হৈ তাতে আছে আগে কেকটো লৈ আহোঁ এখনো কিবা আহিয়ে থাকে এফালে যোনে চিনি পায় কেকটো লৈ আহোঁ বলক কেনেবা দিছে চাওঁ দে 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 বাৰ্থডেত কি গিফ্ট পাইছ খোলা 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 কি কি গিফ্ট অঁ কাটা এফালে 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 খোলা কি গিফ্ট তুমি না বোলে লাইকে 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 কেনে লাগছে কেনে পায় কেন পাইছো নাহো নাহো কি হৈছে কি হৈছে তুমি আৰু কি চুই আছা মানুহ পুৰা ভৰ্তি তুমি কি কৰি আছা চিনু ক কিবা ক'বা না ক কি ক'বা তুমি কি ক'বা এইটো কি কম আৰু এ পইচা লাগিছে বাকি আকৌ কাৰণে খাই বা চবে খাই আছে মই চাই আছো তা ক কি ক'বা তুমি এফালে এক দুই তিনি গো কেনা লাগছি হাতীৰ মুড়ি কেনা আন পালা আজি কেনা লাগিল কেক চেক কাটি নিউজ নহয় দে ভাল লাগিল কিমান ভাল লাগিল ইমান তুমি কি ক'বা চবতকে মানে যিটো মানে পুৰা যিমান গিফ্ট দিয়া সেই নাই কিন্তু সৰুৰ পৰাই যিটো মানে সেই কৰি এটা গিফ্ট পায় সেইটো মই দেখাই আছোঁ এখন ফটো পুৰা জন্মৰ কেইবছৰমান পিছৰ পৰা আছে এইটো এটা আৰু গতাই তাৰ ফটো এটা আছে মামুৰ ফটো আছে আছে কথা নাই ইয়াতে জেগাতে আছে ভালেই আছে যিয়ে নহওক এফালে আৰু ভাত খাই আছে মই ৰাস্তাত গৈছিলোঁ কিবা ক'বা নেকি নকওঁ এফালে আছে পুৰা ভাত খাই এফালে আছে ভাত খাই আৰু ময়ো যাওঁ ভাত চাত খাই লওঁ ৰাতি বহুত ৰাতি হ'ল কমচে কম 12টা বাজু অৱস্থা এইবন কিবা ক'বা নেকি কি ক'বা বেলেগ বস্তু ই আৰু বেলেগ বস্তু আৰু আমাৰ ছাৰ আছে ছাৰ মোবাইল চাই আছে ছাৰ কিবা ক'বা তে আৰু অলপ পিছত খানা খাই কেনে পালে কেনে পুৰা খানা চানা পুৰা খতম হ'ল আৰু মানুহ চানুহ আহি কিনে গেল এতিয়া অলপ আগতে আৰু মানুহ হৈছিল বাকী এফালে মনত এফালে বাবা আছে দৌৰে যিয়ে নহওক ভিডিঅ'টো ভাল পালে লাইক এণ্ড কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ ভিডিঅ' যদি নতুনকৈ আছে এতিয়া আগলৈ ছাবস্ক্ৰাইব কৰিব এতিয়া ছাবস্ক্ৰাইব কৰিব আগলৈ তেতিয়া ভাল ভিডিঅ' পাব
আৰু যদি পুৰা লাইক এটা কৰি দিব সেই আৰু কমেণ্ট কৰিব আৰু কিবা দিয়ক আজিৰ কাৰণে সেনে বাই আৰু মই মেলা সেইটো যোনদি আৰম্ভ হয় মই সেইটো ভিডিঅ'টো দিম চাব